হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' একচুৱেলি 24 জুলাইৰ হয়। মোৰ ভাল ফ্ৰেণ্ড এজনী ক'ত মেৰেজ হৈ গ'ল, তাৰে অলপমান মেমৰিজ ৰাখি থৈছিলোঁ সৰু সৰু ভিডিঅ' কৰি, আৰু গোটেইখিনি কৰা মোৰ কাৰণে সম্ভৱ নাছিল। তো সেইখিনি মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। আশা কৰোঁ ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আহক এতিয়া পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি যাব ওলাইছোঁ গুৱাহাটীৰ হেংৰাবাৰীত থকা DC অফিচলৈ। তাতে হেনো ক'ত মেৰেজটো হ'ব, আৰু ইমান গৰম দিছে, গৰমত অৱস্থা একদম বেয়া হৈ গৈছে জানেনে। তাৰপিছত কি লওঁ নলওঁ ভাবি লাষ্টত ভাবিলোঁ বুকে এটাকে লোৱা যাওক, আৰু এইটো লৈ ল'লোঁ। আৰু এতিয়া আকৌ তালৈকে যাব ওলাইছোঁ। এয়া আমাৰ কইনা, তাইৰ ডগীটোকো লৈ আহিছিল, কিন্তু তাক ভিতৰত যাব নিদিয়ে, গতিকে তাক বাহিৰতে ৰাখি আমি গোটেইকেইটাই ভিতৰত গ'লোঁ। আৰু এয়া দৰা কইনা, আৰু এতিয়া ক'ৰ্ট মেৰেজৰ প্ৰচেছখিনি ষ্টাৰ্ট হ'ল, আৰু আমি এনেকৈ বাহিৰত ৰখি আছোঁ। আৰু এয়া ষ্টাৰ্ট হৈ আমাক অকণমান বহিব দিছিল, তো ইহঁতে এনেকৈয়ে বহি আছে। আৰু এয়া ফাইনেলি ক'ৰ্ট মেৰেজ হৈ গ'ল। মাজতে কিবা কিবি ফটো চাইন সেইবিলাক লৈছিল, কিন্তু মই সেইখিনি টাইমত নাছিলোঁ। আৰু এয়া চাওক, কইনা আইচক্ৰীম খাই আছে গৰমত। ইহঁতক চাওক, একদম ফটোগ্ৰাফাৰ হৈ ফটো উঠাই আছে। তো তাৰপিছতে কিবা এটা খাওঁ বুলি আমি বেলতলাত থকা হাছেল হাউচত আহিলোঁ। এনেকৈ অলপ টাইম আমি গোটেইকেইটাই এনজয় কৰি তাৰ পৰা ওলাই দিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।